কোনো চাহ জনগোষ্ঠী যেনে ফুলকুমলীয়া ছোৱালীয়ে উচ্চ কৰ্তৃপক্ষৰ হাতত ধৰা হৈ নিজৰ বাৰীৰ পাছফালে চিট জয়ী লোৱাৰ পাছত সেই ফুলকুমলীয়া ছোৱালীজনীৰ মৃতদেহ চাবলৈ 6 জনগোষ্ঠীয় ৰাইজে কেতিয়াও নিবিচাৰে। আকাংক্ষাৰ গৰ্ভত প্ৰিয়জনৰ বাতৰি, নিৰ্লিপ্ততাত হৃদয়ৰ নাচোন আৰু ঘৰমুৱা এজাক উৰণীয়া পক্ষী। ভৱিষ্যত সুৰক্ষাৰ কথা কোৱা নাই, সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহখিনিৰ ভৱিষ্যত উন্নতিৰ কথাহে কৈছে। মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান সময়ত জনজাতিকৰণ প্ৰক্ৰিয়াটো ইমানেই ল'ৰা ধৰিবলৈ নিচিনা হৈছে যে বছৰ ধৰি কৰা আন্দোলনৰ পাছতো দিল্লী দিছপুৰে সমৰ্থন কৰাৰ পাছতো কিন্তু ৰাষ্ট্ৰীয় জনজাতি আয়োগে সাংবাদিকে প্ৰশ্ন নুসুধা পৰ্যন্ত গমেই নাপায় অসমত কিবা জনজাতিকৰণৰ প্ৰক্ৰিয়া চলি আছে নেকি। 6 জনগোষ্ঠীৰ নেতাসকলে বাৰে দিল্লী দৰবাৰৰ পৰা বিফল হোৱাৰ কথা আমি এতিয়াও পাহৰা নাই। কেৱল নিৰ্বাচনী বৈতৰণিখন পাৰ কৰিবৰ কাৰণে কোনো দলে যদি আমাৰ ওপৰত এনেকুৱা আকস্মিক সিদ্ধান্ত লয় তাক চকু মুদা কৰিবলৈ আমি কেতিয়াও কিন্তু মানি ল'ব নোৱাৰো। মাননীয় অধ্যক্ষ মহোদয়, 6 জনগোষ্ঠীয় ৰাইজক কেতিয়াও অট্টালিকা নালাগে, এখন বিদ্যালয় লাগে য'ত পৰ্যাপ্ত পৰিমাণে শিক্ষক থাকিব, এখন চিকিৎসালয় লাগে য'ত 24 ঘণ্টাই চিকিৎসক থাকিব, তৈল উদ্যোগ, চাহ উদ্যোগ অথবা বিমান ঘাটিৰ পৰা আৰম্ভ কৰি বৰ্তমান মধ্যাহ্ন ভোজনলৈকে কৰা ব্যক্তিগতকৰণৰ ফলত সৃষ্টি হোৱা সেই নিবনুৱা সমস্যাৰ স্থায়ী সমাধান লাগে 6 জনগোষ্ঠীয় ৰাইজক। কোনো চাহ জনগোষ্ঠীয় যেনে ফুলকুমলীয়া ছোৱালীয়ে উচ্চ কৰ্তৃপক্ষৰ হাতত ধৰা হৈ নিজৰ বাৰীৰ পাছফালে চিট জয়ী লোৱাৰ পাছত সেই ফুলকুমলীয়া ছোৱালীজনীৰ মৃতদেহ চাবলৈ 6 জনগোষ্ঠীয় ৰাইজে কেতিয়াও নিবিচাৰে। মাননীয় অধ্যক্ষ মহোদয়, মহাত্মা গান্ধীয়ে যেতিয়া স্বাধীনতা আন্দোলন কৰিছিল সেই সময়তো কিন্তু ইংৰাজৰ সাজ পোছাক পৰিহিত ইংৰাজৰ অনুগামী বহু ভাৰতীয় আছিল যাক অৱজ্ঞা কৰি তেওঁ নিজৰ আন্দোলন চলাই নিছিল। ঠিক তেনেদৰে বৰ্তমান সময়ত প্ৰয়োজনীয় আন্তঃগাঁথনিবিলাকক আওকাণ কৰি যেনেদৰে কেৱল জনজাতিকৰণ লাগে বুলি আস্ফালন কৰি থকা সকলৰ বিষয়ে কিন্তু মাত মতাৰ সময় এয়াই। মাননীয় অধ্যক্ষ মহোদয়, অসমীয়া খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো আমিও বিচাৰোঁ, কিন্তু সেয়া নিৰ্বাচনী প্ৰচাৰৰ বহুল পৰীক্ষা হ'ব নালাগে। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মই চৰকাৰী পক্ষৰ বক্তাসকলক অনুৰোধ জনাম যাতে তেওঁলোকে আমাৰ সৈতে প্ৰথমে এই আন্তঃগাঁথনিসমূহ ঠিক কৰাৰ বাবে একেলগে মাত মাতে। কেৱল জনজাতিকৰণ লাগে বুলি তেওঁলোকৰ যুদ্ধংদেহী মনোভাৱটো পৰিহাৰ কৰি নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসৰ ভাষাৰে যাতে তেওঁলোকে কয়, স্বেচ্ছাচাৰী ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে মোৰ কলমৰ এই যুদ্ধখন যিকোনো মূল্যৰ বিনিময়ত অব্যাহত ৰাখিম।